आसाम गन्ड समाजनि हायुङारि फोरबो करम फुजा फालिथाया माजबादाव गाजा गोमजायै खुंफुंजायो। गासै आसाम गन्ड समाजारि हायुङारि फोरबो करम फुजाखौ अदालगुरि जिल्लानि माजबादाव फालिनाय जायो। भाद्र दाननि शुक्ला एकादशी तिथियाव दुलाराय आसाम गन्ड समाजनि माजबाद ओनसोलारि कमिटि आरो ओनसोलारि आइजो आफादनि नाजानायाव समाजनि कंकटा गुदि फरायसालिनि लांगोनायाव साननैनि हाबाफारिजों 8थि बोसोरारि करम फुजाखौ फालिनाय जादों। बायदि रोखोमनि हाबाफारिजों लोब्बा लाखिनानै करम फोरबोखौ मोनाबिलियाव दुलाराय आसाम गन्ड समाजनि मिरु आफादारि नेहाथारि नरेन आयामाया बेखेवदोंमोन। मोनाबिलिनि 8 रिंगानिफ्राय करमनि मोनसे नेम बायदियै बादायलायनायाव खुंनाय जायो। मरियनीनि एमएलए रूपज्योति खुरमी, आलासि गौतम दीपक मौर आरो गुबुन सुबुंफोरा बे हाबाफारियाव जरखा आलासि महरै नुजाथिदोंमोन। माजबादनि ओनसोलारि गन्ड समाजनि आफादगिरि रुपन पाउले आरो नेहाथारि बिश्वजित नेतामा नुजाथिदोंमोन। माजबादनि ओनसोलारि आइजोफोरनि गन्ड समाजनि सुजुगिरि अनिताया आलासिफोरखौ बरायदोंमोन। অসম গণ সমাজ যেটো আমাৰ কেন্দ্ৰীয় সমিতি তেওঁলোকৰ আণ্ডাৰত আমি মাজবাট আঞ্চলিক সমিতি সুন্দৰ পৰিৱেশত আজি এটা অনুষ্ঠান কৰিবলৈ গৈ আছোঁ। আৰু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে যেটো আপোনালোকে পৰিৱেশ দেখি পাইছে, আমাৰ জাতীয় উৎসৱ করম উৎসৱটো আমাৰ জাতীয় উৎসৱ। এই জাতীয় উৎসৱটো আমি সুন্দৰ পৰিৱেশেৰে অনুষ্ঠান কৰিবলৈ গৈ আছোঁ। তাত আমি আৰু যিকোনো জনগোষ্ঠীয়ে আমাক সহযোগ কৰিছে, সকলোৱে আমাক আদৰণি জনাইছে। আমাৰ এই যুৱ প্ৰজন্মই যেটো মানে পৰিৱেশ সৃষ্টি কৰিছে, এই পৰিৱেশ হয়তো আজি 15-20 বছৰ আগত নাছিলে। গতিকে আমি যুৱ প্ৰজন্মক ধন্যবাদ জনাব বিচাৰিছোঁ। আৰু আমি যিসকল আমাৰ যুৱ প্ৰজন্ম তেখেতসকলৰ উদ্যোগত এই অনুষ্ঠান যে হ'বলৈ গৈ আছে, এইটো আমি বিশ্ব দৰবাৰত এটা পৰিচয় দিবলৈ গৈ আছোঁ। কাৰণ করম এটা উৎসৱ, এনেকৈ উৎসৱ আমাৰ হাড়ে হিমজে জড়িত এটা উৎসৱ। আমি জাতি জনগোষ্ঠী যিবিলাক আছোঁ, বিশেষকৈ আদিবাসী যদি ক'বলৈ যাওঁ, তাৰ এটা অবিচ্ছেদ্য অংগ গড় সমাজ। আৰু গড় সমাজৰ যিখিনি মানুহ, গড় সমাজ আমি প্ৰকৃতিৰ লগত জড়িত ব্যক্তি আৰু প্ৰকৃতিক আমি সদায় পূজা কৰোঁ। আৰু প্ৰকৃতিৰ লগত জড়িত এটা উৎসৱ, কৃষিভিত্তিক উৎসৱ এটা করম উৎসৱ। গতিকে এই উৎসৱৰ জৰিয়তে আমি আহ্বান জনাব বিচাৰিছোঁ, সকলোৱে একলগ হৈ একত্ৰিত হৈ আমাৰ জনগোষ্ঠীক, আমাৰ সমাজক বিশ্ব দৰবাৰলৈ এটা পৰিচয় দাঙি ধৰিবৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। আৰু এই প্ৰয়াসত আপোনালোকে আমাক সহযোগ কৰিছে, মিডিয়া, ছ'চিয়েল মিডিয়া, যিকোনো আপোনালোকে বাতৰি সমাজে যিটো আমাক সহযোগ কৰিছে। গতিকে আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ যে আপোনালোকৰ জৰিয়তে আমাৰ সমাজৰ এটা পৰিচয়, আমাৰ সমাজৰ এটা কালচাৰ আমি পৰিচয় দাঙি ধৰিব বিচাৰিছোঁ বা আপোনালোকে দেখুৱাব বিচাৰিছে। গতিকে আমি আমাৰ জনগোষ্ঠীৰ এই করম উৎসৱটি জৰিয়তে আমাৰ যিবিলাক জাতীয় সমস্যা, আমাৰ যিবিলাক জনজাতিকৰণ বা কিবাকিবি বহুত সমস্যা আছে, এইবিলাক প্ৰগ্ৰামৰ জৰিয়তে আমাৰ সমস্যাবিলাক যাতে সমাধান হওক, এইটো আমি অসম চৰকাৰ বা ভাৰত চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, অনুৰোধ জনাব বিচাৰিছোঁ। কাৰণ আমি দিনক দিনে আমি শোষিত পীড়িত জনগোষ্ঠী হৈ আছোঁ, চবেই কয়। গতিকে আমিও ক'বলৈ বাধ্য, কিন্তু আমাৰ জনগোষ্ঠীক আমি কেনেকৈ ধৰণে আগুৱাই লৈ যাব লাগে আমি যৎ পৰিস্থিতি আমি চেষ্টা কৰি আছোঁ। গতিকে আমাক যদি আমি যিখিনি ভোটাৰ বুলি ক'ব লাগিব, আমি যাক ভোট দিওঁ, যিকোনো যোনে নহওক, আমাক যদি সহযোগ নকৰে আমাৰ জনগোষ্ঠীক আগুৱাই লৈ যাব। কাৰণ এটা জনগোষ্ঠীৰ সম্পূৰ্ণ পৰিচয়টোৱে দাঙি ধৰে সংস্কৃতিৰ ওপৰত। আৰু সংস্কৃতি কালচাৰটোক যদি আমি বিশ্ব দৰবাৰলৈ পৰিচয় দিব বিচাৰিছোঁ, গতিকে পৰিচয়টো তেখেতসকলে যদি আমাক প্ৰদান নকৰে, গতিকে আমাৰ জাতিৰ পৰিচয়টো আমি কেতিয়াও দেখাব নোৱাৰিম। আৰু এইটোৱে আমাৰ পৰিৱেশ। আজি করম উৎসৱৰ জৰিয়তে আচলতে আমাৰ গণুৱাবিলাকে যিবিলাক গঁড় সম্প্ৰদায়, আমি আচলতে করম নকওঁ, কাৰ্মা বুলি কওঁ। আৰু কাৰ্মাটোৱে আমাৰ একদম কালচাৰেল বস্তু জনগোষ্ঠীৰ। গতিকে আমি আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান কৰিব বিচাৰিছোঁ, আহি থকা দিনত আমাৰ জনগোষ্ঠীটো যাতে এই করমা উৎসৱৰ জৰিয়তে আমাৰ জনগোষ্ঠীটোক আমি বিভিন্ন পৰ্যায়ত আমি আগুৱাই লৈ যাব পাৰোঁ। আমি আহ্বান জনাব বিচাৰিছোঁ, যিসকল যি জাতি জনগোষ্ঠীয়ে নহওক, আমি গড় সমাজ, আমি গড় জনগোষ্ঠী, আমি আদিবাসী এটা অবিচ্ছেদ্য অংগ। গতিকে তেখেতসকলে তেওঁলোকৰ দিনত যিবিলাক কৰি আছে, আমিও বিচাৰোঁ তেওঁলোকে আমাক সহযোগ কৰক আৰু আমিও তেওঁলোকক সহযোগ কৰিম। কাৰণ অসমত আমি বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাধৰ্মী লোক বসবাস কৰি আছোঁ। গতিকে সকলোৱে আমি সহযোগ কৰি একত্ৰিতভাৱে যদি আগুৱাই যাব পাৰোঁ, তেতিয়াহে আমি এজ এ হ'ল আদিবাসী হিচাপে আমি আগুৱাই যাব পাৰিম। এটা আমাৰ কৃষিভিত্তিক উৎসৱ, এই কৰ্মা উৎসৱ আমাৰ বিশেষকৈ গণ সম্প্ৰদায়ৰ মানুহ, ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মানুহ, তাৰ লগত আমাৰ এই
কৰ্মা পৰৱটি আমাৰ মানে ওতঃপ্ৰোতভাৱে আমাৰ জাতিটোৰ লগত জড়িত আৰু এই কৰ্মা পৰৱ যোগেদি আমি আমাৰ গণ সম্প্ৰদায় তথা আমাৰ আদিবাসী মানুহখিনিয়ে নিজৰ কলা কৃষ্টি বজাই ৰাখিছে আৰু আমি প্ৰত্যেক বছৰে আমি মাজবাট আঞ্চলিক হিচাপে এই উৎসৱটি পালন কৰি আহিছোঁ। এইবাৰো আমি এই ছেপ্টেম্বৰ মাহৰ 7 আৰু 8 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত আয়োজন কৰিছোঁ আৰু ইয়াত যিখিনি আমাৰ বিভিন্ন ধৰ্মাৱলম্বী মানুহে বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাক যিধৰণে ইয়াত সহায় সহযোগিতা কৰিছে, যেনেকৈ আমাৰ একতা আহিছে, আমাৰ এই কৰম পৰৱটিৰ উৎসৱৰ জৰিয়তে শান্তি সম্প্ৰীতি একতা সদায় থাকক, এইখিনি আহ্বান জনালোঁ। ধন্যবাদ।